গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মই বহুত বিৰতিৰ পিছত আহিছোঁ। সকলোৱে চাগে ভালেই, মোৰো খুব ভাল। আশা কৰোঁ সকলো যাতে ভালে কুশলে থাকক। আৰু উঠিয়ে গা পা ধুই ধুনীয়াকৈ অকণমান ব্ৰেকফাষ্টৰ কাৰণে অকণমান ৰেডি কৰি আছিলোঁ। আৰু মায়ে এতিয়া ৰুটি সেকি আছে, মই বেলি দিলোঁ। আৰু ইফালে ভণ্টি আজি যাবগৈ তাই গুৱাহাটী, ভণ্টি আহিছিলে মানে ঘৰত। আৰু তাকে দেখাই থাকিম আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ, সকলোবোৰ চাই যাব স্কিপ নকৰাকৈ। ব'লক এতিয়ানো কি কৰোঁ তাকে দেখাওঁ আপোনালোকক। আৰে ভালটো বাদে নহয় ইমান আমলখি খাই বুজা নাই গাই, ইমান আমলখি খাই থাকে জানেনে? বহুত আমলখি খাই থাকে। মানা কৰছো আপোনালোকে, মানা কৰক, ইমান আমলখি নাখায় যাতে। কমেণ্টটো কৰিব নহয়, হয় নহয়? কমেণ্ট কৰিব ন, গতিকে কমেণ্ট কৰি জনাব ইমান আমলখি খোৱা মানা কৰিব। কাৰণ ইমান আমলখি খালে তেজ পনীয়া কৰে। ইয়াতে কাৰণ ক'লা নিমখ থাকে, বহুত বেয়া বস্তু থাকে। বস্তু নাজানে কাৰণে খাই আছে নাজানো, জানিও খাই আছে নাজানো, তাই খাই থাকে বহুত মুঠতে। এইটো কেমেৰা দেখৰ কেমেৰা আপোনালোক নাথাকিব। গতিকে চাই যাওক। তাৰ অকণ ধেমালি কৰিলোঁ। আচলতে হয়ো তাই বহুত আমলখি খায়, সেইটো কাৰণে মই ক'লোঁ আচলতে। তাৰপাছত এতিয়া চাই যাওক আৰু কি কি কৰি থাকোঁ। ইফালে মায়ে ৰুটি সেকি আছে আৰু ময়ো ইটো সিটো কৰি থাকোঁ আৰু তো গতিকে চাই থাকক। মায়ে এইখিনি কৰাৰ পিছত এই পাপায়ে পানী ধৰি আছিলে, মই পটককৈ কেপচাৰ কৰি ল'লোঁ। আৰু মাজতে এইফালে শিকিবৰ কাৰণে ল'ৰা এটা আহিলে, মোৰ তাতে গান শিকিলে। A few moments later. এতিয়া ছজনা কাৰ কাৰ প্ৰিয় কওকচোন বাৰু। এতিয়া ছজনা মই বনাব লৈছোঁ আৰু দেখিছে আপোনালোকে যি কি লৈছোঁ। একদম চিম্পুলকৈ বনাম, ধুনীয়াকৈ আপোনালোকে চাই থাকক। আৰু এয়া দেখিবলৈ পাইছে মায়ে এইটো সিটো মোক যোগাৰো দি থাকে আৰু মই ফুটফুটকৈ কৰিও থাকোঁ। গতিকে চাই যাওক ধুনীয়াকৈ। এয়া চাওক, ইয়াতে মায়ে একদম সৰিয়হ, তাৰপিছত পিঁয়াজ অকণমান, তাৰপিছত আদা নহৰু যিখিনি পেষ্টটো বনাই দিছোঁ। অঁ মা মাছফালে আছে। এতিয়া মই বিলাহীখিনি ভাজি আছোঁ, তাৰপিছতে মই ছজনাখিনি দি দিম। তাৰপাছতহে মই সৰিয়হৰ কাৰেণ্ট আহি গ'ল, সৰিয়হৰ সেই পেষ্টটো দি দিম আৰু খুব লৰাই থাকিব। বিৰাট মানে এটা চেণ্ট আহিব ধুনীয়া, আৰু লৰাই থাকিব একদম বিন্দাছ খাওক আজি আৰু একদম। এতিয়া মই ইয়াত আপোনাৰ হালধি আৰু নিমখ দিছোঁ। বাকী যেতিয়া মই বেহাৰৰ মানে সৰিয়হৰ পেষ্টটো দিম, তাৰ পাছতহে মই তাত বাকীবিলাক মছলা এড কৰিম। এতিয়া আহক ভালকৈ ভাজি থাকোঁ পুৰা ধুনীয়াকৈ। আৰু বাকী পাকঘৰটো একদম ইগন'ৰ কৰক, নাচাব পাকঘৰ। বাকী মোক চাই থাকক আৰু মই কেনেকৈ বনাই আছোঁ। আৰু কাৰ কাৰ ছজনা প্ৰিয় হয় মোক জনাব কমেণ্ট কৰি। আৰু মোৰ বহুত ফেভাৰেট হয় ছজনা, মই ভাল পাওঁ খাই। আৰু বিশেষকৈ আমি এতিয়া এই বসন্ত আহাৰ আগজাননীত বা বিহুৰ আগজাননীত আমি ছজনা খাব লাগে। আৰু পাৰিলে মানে ফুলো খায়, আৰু ছজনাটো খুব খাবই লাগে এতিয়া অৱশ্যে, কাৰণ এটা ঔষধি গছ বুলিও কোৱা হয় ছজনা। আৰু ছজনাটো খালে ধৰক বিৰাট উপকাৰী হয় অৱশ্যে, সেইকাৰণে আচলতে খাব লাগে ছজনাটো সকলোৱে। বেছিভাগৰে প্ৰিয় বা ভাল নাপায় নাজানো, কিন্তু মোৰ বহুত প্ৰিয় হয়। গতিকে চাই যাওক আৰু মই দেখাই আছোঁ ৰ'ব মই কেনেকৈ কৰি আছোঁ। এইয়া চাওক, তাৰপাছত দেখাই থাকিম ক'লোঁ
ভণ্টিও যাবৰ হৈছে, তাই আজি দেৰিকৈ যাব অৱশ্যে, গতিকে সেইটো কাৰণে মানে ভাতটো সোনকালে বনাই দিয়া হ'ল আজি। আৰু বাকী চাই থাকক। ধুনীয়াকৈ সৰিয়হখিনি দিয়া গ'ল একদম। এতিয়া আপুনি একদম ভাজি থাকক ধুনীয়াকৈ আৰু অলপ টাইম ধুনীয়াকৈ ভাজি থাকক, পূৰা একদম নিমজ হৈ যায়, ধুনীয়াকৈ ভাজি থাকক। ইফালে এখন চাহ বনাই আছে, আমাৰ বৰমা এজনী আহিছে, আৰু এইফালে আমাৰ ভণ্টিয়ে মা চিঞৰি আছে, মানে তাই মানে কিনো কৰি আছে নাজানো, তাই গৈছিল চাগে ক'ৰবাত, ফাৰ্মাচীত গৈছিলে, গতিকে তাই গ'ল, আহিলে এতিয়া ঘৰ। বাকী চাই থাকক মোৰ ভিডিঅ'। এয়া চাওক মোৰ ৰেডি হৈ গ'ল, আৰু এইফালে লৈ বা কি কৰি আছে। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম, আৰু এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই, টাটা, লাভ ইউ গাইজ, থেংক ইউ অল।